হাতীৰ দাঁত পৃথিৱীৰ সকলোতকৈ ডাঙৰ স্থলচৰ প্ৰাণী হ'ল হাতী। ইহঁতৰ শাৰীৰিক সৌন্দৰ্যৰ অন্যতম অংশ হ'ল হাতীৰ দাঁত, যি গজদন্ত নামেৰেও পৰিচিত। যদি প্ৰশ্ন কৰা হয় হাতীৰ দাঁত কেইটা, তেতিয়া প্ৰায়ভাগ মানুহে উত্তৰ দিব দুটা, কিন্তু তেনে নহয়। হাতীৰ সাধাৰণতে 26টা দাঁত থাকে। হাতী যি দাঁতসমূহেৰে খোৱা বস্তু চোবাই খায় সেইসমূহ আমি চাব নোৱাৰোঁ, কিয়নো ই হাতীৰ মুখৰ ভিতৰত থাকে। বাহিৰৰ পৰা যি দুটা দাঁত দেখা পোৱা যায় সেই দুটা আচলতে হাতীৰ সৌন্দৰ্য বঢ়োৱাৰ দাঁত, আৰু এই দাঁতৰ সৌন্দৰ্যই হাতীৰ বাবে কাল হৈ পৰিছে। বহু প্ৰাচীন কালৰ পৰা হাতীৰ দাঁত দি শিল্পকৰ্ম আৰু বিলাসী পণ্য সামগ্ৰী তৈয়াৰ কৰা হৈছিল। প্ৰতি বছৰ মাথো হাতীৰ দাঁত সংগ্ৰহ কৰিবলৈ 30,000তকৈও বেছি হাতী হত্যা কৰা হয়। এনেদৰে হাতীৰ দাঁতৰ বাণিজ্য চলি থাকিলে পৰৱৰ্তী 15 বছৰৰ ভিতৰত হাতী সম্পূৰ্ণ বিলুপ্ত হৈ যাব। হাতীৰ দাঁতৰ অবৈধ বজাৰ কিদৰে হাতীক পৃথিৱীৰ পৰা বিলুপ্ত কৰি দিছে সেই সম্পৰ্কে আলোচনা কৰা হ'ব কিয় কেনেকৈ এই পৰ্বত। পৃথিৱীত প্ৰধানত দুই ধৰণৰ হাতী দেখিবলৈ পোৱা যায়, আফ্ৰিকান হাতী আৰু এছিয়ান হাতী। এই দুই প্ৰকাৰৰ মাজতো কিছু পৰিমাণৰ উপপ্ৰজাতি দেখিবলৈ পোৱা যায়। পৃথিৱীৰ ওপৰত বিচৰণ কৰা সকলোতকৈ ডাঙৰ আফ্ৰিকান হাতী। হাতী সাধাৰণতে 60ৰ পৰা 70 বছৰলৈকে বাচি থাকে। হাতীৰ দলৰ সদস্যসকলৰ মাজত যোগাযোগ অত্যন্ত সক্ৰিয়। হাতী সিহঁতৰ জীৱন প্ৰণালীত অৰ্জিত জ্ঞান পৰৱৰ্তী প্ৰজন্মৰ মাজত থৈ যায়। হাতী মানুহৰ দৰে আৱেগপ্ৰৱণ প্ৰাণী। ক'তো কোনো হাতীৰ মৃত্যু হ'লে জীৱিত হাতীবোৰে মৃত হাতীটোক চাবলৈ আহে। খ্ৰীষ্টপূৰ্ব 2,000 পৰা 2,500 বছৰ আগৰ পৰাই হাতীৰ দাঁতেৰে শিল্পকৰ্ম তৈয়াৰ কৰাৰ পদ্ধতি জনপ্ৰিয় আছিল। প্ৰাচীন ভাৰতীয় হিন্দু সভ্যতাকে ধৰি বহু প্ৰাচীন ৰাজপ্ৰাসাদত হাতীৰ দাঁতেৰে নানা ধৰণৰ শিল্পকৰ্ম আৰু প্ৰত্নতাত্ত্বিক পোৱা গৈছে। ভাৰতবৰ্ষ অবিহনেও গ্ৰীক, লাচিন, আৰব আৰু চীনা সাহিত্যত হাতীৰ দাঁতৰ শিল্পকৰ্মৰ উল্লেখ আছে। হাতীৰ দাঁতৰ পৰা ডিঙিৰ মালা, লকেট, আঙুঠি, হাতৰ চুৰি, ফণি, চুলিত লগোৱা কাঁইট, বুটাম, দবাৰ গুটি, চপষ্টিক ইত্যাদি তৈয়াৰ কৰা হয়। ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ মূৰ্তি, শ্বপিচ, চকী, মেজ বা সিংহাসনৰ খুৰা আৰু ঘৰ সজোৱাৰ নানা ধৰণৰ উপকৰণ তৈয়াৰ কৰিবলৈ হাতীৰ দাঁতৰ ব্যৱহাৰ দেখিবলৈ পোৱা গৈছে। এনেধৰণৰ বিলাসী দ্ৰব্য সামগ্ৰী তৈয়াৰ কৰাৰ উদ্দেশ্যত গোটেই পৃথিৱীত বহু হাতী হত্যা কৰা হৈ আছে। এছিয়ান হাতীৰ তুলনাত আফ্ৰিকান হাতীৰ দাঁত বহু ডাঙৰ। প্ৰাপ্তবয়স্ক আফ্ৰিকান হাতীৰ দাঁত প্ৰায় 11.5 ফুট দীঘল হ'ব পাৰে। সেইবাবে বাণিজ্যিকভাৱে হাতীৰ দাঁত সংগ্ৰহৰ বাবে চোৰাং চিকাৰীসকলে আফ্ৰিকান হাতীৰ পিছত লাগিছে। 1990 চনত আন্তৰ্জাতিকভাৱে হাতীৰ দাঁতৰ ব্যৱসায় নিষিদ্ধ কৰা হয়। কিন্তু তাৰ পিছতো কিছু টকা পইচাৰ বাবে এই প্ৰাণীসমূহক নিৰ্মমভাৱে হত্যা কৰা বন্ধ হোৱা নাই আজিও। চোৰাং চিকাৰীসকলে প্ৰথমত হাতীক গুলি কৰি হত্যা কৰে। ইয়াৰ পিছত মৃত হাতীক মূৰ কাটি দাঁত উলিয়াই লয়। এটি ডাঙৰ হাতীৰ দাঁতৰ ওজন প্ৰায় 15 কেজিলৈকে হ'ব পাৰে। আফ্ৰিকান দৰিদ্ৰ জনগণ সাধাৰণতে অতি মুনাফাৰ আশাত হাতী চিকাৰ কৰে। সিহঁতে এটি হাতীৰ দাঁতৰ বাবে প্ৰতি কেজিত মাত্ৰ 600 টকা পায়, অথচ চীনত হাতীৰ দাঁতৰ কেজি প্ৰায় 2.5 লাখ টকাতকৈও বেছি। অৰ্থাৎ এজন আফ্ৰিকান চোৰাং চিকাৰী এটি হাতী মাৰি সৰ্বোচ্চ 18,000 টকা পায়, আৰু আফ্ৰিকান মাফিয়াসকলে সেই দাঁত চীনত বিক্ৰী কৰি প্ৰায় 75 লাখ টকা আৰ্জে। এইসমূহ কেঁচা দাঁতৰ পৰা যিসমূহ পণ্য উৎপাদন হয় তাৰ মূল্য কেইবা কোটি টকা। পৃথিৱীৰ পৰা যদি হাতী বিলুপ্ত হৈ যায় তেতিয়া হাতীৰ দাঁতৰ দাম বাঢ়ি যাব কেইবা শগুণ। যি পণ্য যিমান দুৰ্লভ তাৰ দামো সিমান বেছি। হাতীৰ দাম যিমান বাঢ়ি যাব মানুহ হাতী চিকাৰৰ প্ৰতি সিমান আগ্ৰহী হ'ব। হাতীৰ দাঁতৰ পৰা উৎপাদিত পণ্যৰ দাম প্ৰতি বছৰ প্ৰায় 20% হাৰত বাঢ়ি গৈছে। সেইবাবে প্ৰচাৰকাৰীসকল আৰু চোৰাং চিকাৰীসকল হাতী হত্যা কৰাৰ প্ৰতি অতি আগ্ৰহী হৈ পৰিছে। হাতী দাঁতৰ ব্যৱসায় অতি লাভজনক এটি ব্যৱসায়। বিপুল পৰিমাণ অবৈধ অৰ্থৰ বাবে প্ৰচাৰকাৰীসকল বিভিন্ন দেশৰ ৰাজনীতিবিদ, আইন শৃংখলা বাহিনীৰ সদস্যকে ধৰি
সংশ্লিষ্ট কৰ্তৃপক্ষ প্ৰভাৱিত কৰিবলৈ সক্ষম হয়। হাতীৰ দাঁতৰ পৰা অৰ্জিত এটি ডাঙৰ অংশ বৈশ্বিক সন্ত্ৰাসবাদৰ পিছত খৰচ কৰা হয়। বৰ্তমান পৃথিৱীত হাতী দাঁতৰ শিল্পৰ প্ৰধান কেন্দ্ৰ হ'ল চীন আৰু হংকং। চীনত হাতীৰ দাঁতৰ বৈধ বজাৰ আছে, সেইবাবে বিশ্বৰ বিভিন্ন প্ৰান্তত হত্যা কৰা হেজাৰ হেজাৰ হাতীৰ দাঁতৰ প্ৰধান গন্তব্যস্থান হ'ল চীন। চীনৰ হাতী দাঁতৰ শিল্প কিছু সামান্য পৰিমাণৰ বৈধ কেঁচামালৰ ওপৰত নিৰ্ভৰশীল। চীন চৰকাৰৰ প্ৰতি বছৰ 5 টন হাতীৰ দাঁত এই ব্যৱসায়ৰ লগত জড়িতসকলৰ মাজত বিতৰণ কৰে, কিন্তু চাহিদাৰ তুলনাত এই পৰিমাণ অতি নগণ্য আৰু সেয়ে এইসমূহ প্ৰতিষ্ঠান অবৈধ দাঁতৰ ওপৰত নিৰ্ভৰশীল। বিষয়টো সহজকৈ ক'ব গ'লে ধৰক অসমত কেইবাটাও বৈধ মাদক দ্ৰব্যৰ দোকান আছে। তাত চৰকাৰ অতি সামান্য পৰিমাণৰ মাদক দ্ৰব্য বৈধভাৱে বিক্ৰী কৰাৰ অনুমোদন দিছে, কিন্তু মাদক দ্ৰব্যৰ প্ৰকৃত চাহিদা বহু বেছি। তেতিয়া বৈধ মাদক ব্যৱসায়ীসকল কি কৰিব? সিহঁতৰ মুনাফা বৃদ্ধিৰ বাবে চৰকাৰ অনুমোদিত মাদক দ্ৰব্যতকৈও বেছি মাদক দ্ৰব্য বিক্ৰী কৰিব আৰু এই অতিৰিক্ত মাদক দ্ৰব্যৰ যোগান আহিব অবৈধ পথেদি। ঠিক একেদৰে গোটেই পৃথিৱীত হাতীৰ দাঁতৰ ব্যৱসায় সম্পূৰ্ণ নিষিদ্ধ। মাথো চীনত হাতীৰ দাঁতৰ সামান্য পৰিমাণৰ বৈধ মাৰ্কেট আছে আৰু সেইবিধ মাৰ্কেটৰ পৰা লুকাই গুপ্তভাৱে গোটেই পৃথিৱীত অধিকাংশ হাতীৰ দাঁত চীনৰ পৰা প্ৰক্ৰিয়াজাত কৰা হয়। মাত্ৰ 5 টনৰ বৈধ বজাৰৰ বাবে প্ৰতি বছৰ হেজাৰ হেজাৰ টন হাতীৰ দাঁত চীনত প্ৰৱেশ কৰি আছে। চীনৰ পিছত সকলোতকৈ ডাঙৰ হাতীৰ দাঁতৰ বজাৰ হ'ল যুক্তৰাষ্ট্ৰ। ইয়াৰ বাহিৰেও ইউৰোপ, থাইলেণ্ড, ভিয়েটনাম, ফিলিপাইন আৰু মালয়েছিয়াতো হাতীৰ দাঁতৰ ব্যাপক চাহিদা আছে। এনেদৰে হাতীৰ দাঁতৰ বাণিজ্য চলি থাকিলে অহা 15 বছৰৰ ভিতৰত আফ্ৰিকান হাতী সম্পূৰ্ণ বিলুপ্ত হৈ যাব। চীনত কিছু ব্যৱসায়ীৰ ওচৰত হেজাৰ হেজাৰ টন হাতীৰ দাঁত মজুত আছে, কিন্তু সিহঁতৰ এই সংগ্ৰহ বাঢ়িয়ে গৈছে, কাৰণ সিহঁতে জানে হাতীৰ দাঁতৰ মূল্য কেতিয়াও নকমে, বৰং দিনক দিনে ই বাঢ়িয়ে যাব। মাত্ৰ কেইবা বছৰ আগতো আফ্ৰিকাত প্ৰায় লক্ষাধিক হাতী আছিল, অথচ 5 বছৰৰ ব্যৱধানত এতিয়া 15,000 হাতীও নাই। আফ্ৰিকাৰ পৰা একো কোটি চালানত প্ৰায় 3,000 কেজি হাতীৰ দাঁত প্ৰচাৰ কৰা হয়। আইন শৃংখলা বাহিনীৰ হাতত ধৰা পৰা কেইবাশ মিলিয়ন ডলাৰ মূল্যৰ হাতীৰ দাঁত মজুত আছে আফ্ৰিকাৰ বহুকেইটা দেশত। সেইসমূহ দেশত ধৰা পৰা হাতীৰ দাঁত চৰকাৰী গুদামৰ পৰা ক'লা বজাৰত বিক্ৰী কৰাৰো অভিযোগ আছে। 2016 চনত কেনিয়াত 105 টন হাতীৰ দাঁত পুৰি পেলোৱা হৈছে। আফ্ৰিকাৰ অন্যান্য দেশৰ চৰকাৰী গুদামত এতিয়াও প্ৰায় 600 টনতকৈ বেছি হাতীৰ দাঁত মজুত আছে। কিন্তু ভাল খবৰটো হ'ল 2018 চনৰ আৰম্ভণিতে চীনত হাতীৰ দাঁতৰ ব্যৱসায় সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে। হাতী সংৰক্ষণৰ এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ, কিন্তু হংকঙৰ বজাৰ এতিয়াও বন্ধ হোৱা নাই। 2021 চনৰ মাজত ই বন্ধ হোৱাৰ সম্ভাৱনা আছে। আপুনি এই ভিডিঅ'টো চাই থকা সময়তো চাগে এটি হাতী চোৰাং চিকাৰীৰ হাতত মৃত্যুমুখত পৰিছে, কাৰণ প্ৰতি 15 মিনিটত এটি হাতী চোৰাং চিকাৰীৰ কবলত পৰে আৰু প্ৰতিদিন গড় প্ৰায় 100 হাতী মানুহৰ হাতত মৰে। বিশ্বত আৰু মাত্ৰ 4 লাখ হাতী অৱশিষ্ট আছে বুলি ধাৰণা কৰা হয়। যেতিয়া হাতীৰ দাঁতৰ পৰা উৎপাদিত পণ্য ক্ৰয় কৰা বন্ধ হ'ব, মাথো তেতিয়া হাতী হত্যা বন্ধ হ'ব পাৰে, কিন্তু সেই দিন চাগে পৃথিৱীৰ পৰা হাতী বিলুপ্তিৰ আগত নাহে। এনেদৰে চলি থাকিলে আমাৰ পৰৱৰ্তী প্ৰজন্ম হয়তো কেতিয়াও হাতীক ছবি আৰু ভিডিঅ'ৰ অবিহনে জীৱিত চাব নোৱাৰিব। হাতী শব্দটো মাথো ইতিহাস হৈ যাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' নিয়মিতভাৱে চাব খুজিলে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰক, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব।